So hey guys, welcome back to my YouTube channel. So আজি মই আহিছো জানলমুখ সেইফালে চক জানলমুখত আহি গলো তো মই কিহৰ কাৰণে আহিছো কি কৰিব আহিছো সকলো জনাই আছো অলপ পাছতকে তো ভিডিওটো কন্টিনিউ চাই থাকিব তো বলক ভিডিওটো আৰম্ভণিৰ পৰা আৰম্ভ কৰো তো সেইফালে পাহাৰ ওচৰেদি দেখা পাইছোহি পামেই আৰু বেছি দূৰ নাই তো চাই থাকিব ভিডিওটো এনেকুৱা টাইমত পাহাৰ ওচৰত ঘূৰি বহুত ভাল লাগে মানে গৰম দিনত অলপ ৰাইডত যাবলৈ তেতিয়া বহুত ভাল লাগে আমাৰতো ৰাইড নিচিনা আৰু তো গৈ আছো আচলতে আজি যোৱা কাৰণটো হৈছে লগৰ এজনৰ মানে বাৰ্থডে হয় কাৰ বাৰ্থডে কি হৈছে সকলো অলপ পাছত দেখাই আছো তো চাই থাকিব কি দেখা পাম সব দেখাই গৈ আছো তো চাই থাকা ভিডিওটো তো মোৰ পিছফালে বহিছে সেইজনো আমাৰ গাঁৱৰে তো চাই থাকিব ভিডিওটো গৈ আছো আৰু পাহাৰ ওচৰেদি দেখা পাইছোহে আৰু পামেই আৰু বেছি দূৰ নাই তো যোৱা টাইমত আমি এনেকৈ গৈছিলোঁ সিজনে সিজনৰ বাইক ঠেলি জেগাটো বহুত ভাল লাগে চাই বহুত ভাল লাগে কিন্তু ৰাস্তাত ইমান ভাল নহয় তো আপোনালোকে আহিব চাই আহিব মোৰ বাইক অলপ বেয়া হৈ আছে অলপ ঠেলিব লাগিব এতিয়া তো চাই থাকিব ময়ো বাইকখন ঠেলি ওপৰলৈ উঠাই লওঁ তো বাইকত অলপ বেয়া হৈ আছে বাইকত বেমাৰ সোমাই আছে মানে তো গাইজ সেইফালে ফটোশ্বুট চলি আছে ময়ো কিমান মাৰিলোঁ বাৰু আচলতে আজিৰ দিনটো বহুত বেছি স্পেচিয়েলি হয় মোৰ বেষ্ট ফ্ৰেণ্ড হয় তাইৰ আজি জন্মদিন হয় তাকে ইয়াতে পাৰ্টি এটা খাব আহি গ'লোঁ তো আমাৰ লগৰো আহিছে সেইফালে চাওক গাড়ী আছে তো মই গা ধুব লাগিব লগপিন পিটি গা ধুব লাগিব তো চাই থাকা মই এতিয়া গা ধুব যাম কেমেৰা পকেট তো এনেকৈ ফূৰ্তি কৰি ঘাটো ধুই হৈ গ'ল এইফালৰ পৰা দলঙৰ ওপৰত আহি গ'লোঁ ইয়াতে ফটোশ্বুট কৰিলোঁ সেইফালে তেওঁ চলি আছে লেংটা সেই লেংটা তো সেইফালে ভাই আছে ভাই কি খাইছ ঘেৰ খাই আছো কেনেকুৱা লাগিছে খাই ভালেই লাগিছে ইয়াতো এজন আছে আমাৰ লেংটা বাবা আছে খবৰ ভালে ইয়াত আহি কেনেকুৱা লাগিছে ভালে লাগিছে বৰ্তমান তো চাই থাকা ভিডিঅ'টো তো ফটোশ্বুট কৰি হৈ গ'ল আমাৰ বাৰ্থডে বয় কামেই নাই কেনেকুৱা লাগিছে তো ফুল এনজয় কৰি মেলি ঘৰত গৈ আছোগে এইফালে চাওক আমাৰ পাৰ্টিটো গৈ আছেগে আৰু ভাই এইফালে চাওক পৰি দিলে এই বাইদেউ জচা তো গাইজ তাৰ পৰা আহি ইয়াতো ফটোশ্বুট কৰিলোগে চাওক ফটোশ্বুট কৰি আহি এতিয়া এইফালে কেমেৰামেন আছে তো গাইজ ঘৰত আহি পাওঁতে ৰাতিয়ে হৈ গ'ল তো ময়ো আজি দিনৰ দিনটো ভাত খোৱা নাই অলপ ভাত খাব লাগিব তো আজিলৈ সিমানে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব তো গাইজ মোৰ চেনেলটো 2K হ'ব গৈ আছে জল্দি 2K কৰাই দিব তো থেংক ইউ গাইজ